হেল্ল' এভৰিৱান, আজি মই এটা আপোনালোকৰ আগত বইল মাছৰ ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সদায় খাই থকা মাছৰ বইল কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁ। খুব টেষ্টি হয় খাবলৈ। আপোনালোকে যদি তেনেকুৱাকৈ খোৱা নাই আপোনালোকে ট্ৰাই কৰি চাব পাৰে। মাছখিনি ৰেডি হৈ আছে, এইখিনি বইল কৰিম আৰু বিলাহী এটা পুৰি লৈছোঁ। দি দিছোঁ এয়া, তাৰপাছত জলকীয়াকেইটা খুন্দি থোৱা জলকীয়াকেইটা এনেকৈ পানীখিনি উতলি আছে। তাৰপিছত টাৱাখন পাতি লৈছোঁ, টাৱাখন অকণমান গৰম হ'বলৈ দিম। উতলি আছে। নিমখ দিয়া হোৱা নাই এতিয়ালৈকে, নিমখ অলপ দি দিওঁ। নিমখটো যেতিয়াই দিব পাৰে আৰু এটা নিমখ আন্দাজমতে দি দিব, ইমান দিব লাগিব। বৰ বেছি নালাগে, অলপ হ'লেই হ'ব। এনেকৈ অলপ বগা বগা পৰিলে বোলে নহয়, অলপ বগা বগা হোৱাকৈ অলপ গৰম কৰি লৈছোঁ। মাছ হৈ যাব। গেছটো এতিয়া অফ কৰি দিওঁ। ইমানটোতে হৈ যাব আৰু। তাৰপিছত এইফালে ইয়াত দিয়া হৈছে বিলাহী দুটা, তাৰপিছত পিঁয়াজ, আদা, নহৰু এনেকৈ বইল হৈ আছে। এইফালে বাৰীৰ পৰা শাক কিছুমান বুটলি আনি থৈছোঁ। আৰু ইয়াতো নগা ধনিয়া, আপোনালোকে সকলোৱে জানে এইটোৰ নামটো আমি নগা ধনিয়া বুলি কওঁ, কিন্তু এইবিধ মছলাক আমি নগা মছলা বুলিয়ে কওঁ। কিন্তু কি মছলা নামটো সঠিককৈ নাজানো। আপোনালোকে যদি জানে কওকচোন বাৰু। আৰু এইখিনি ভালকৈ হাতেৰে মোহাৰি কিনি দি দিম ইয়াত। বইল মাছখিনিত খৰিচা অলপ দি দিছোঁ, এচামুচ দিওঁ, বৰ বেছি নিদিওঁ। আৰু নগা মছলা আৰু নগা ধনিয়া মিক্স হৈ আছে। চামুচ এখন লাগিব। তাৰপিছত হাতে এৰুৱাব পৰা নাই, দি দিছোঁ। তাৰপিছত এইফালে মছলাখিনি তেনেকৈ দি দিম। হৈ গ'ল। আৰু এইখিনি এনেকৈ 5 মিনিটমান সময় উতলি থাকক। ঢাকনখন এতিয়া দি নিদিওঁ, নহ'লে পৰি যাব পানীখিনি। একেবাৰে শেষত এচামুচমানৰ জোখত তেল অলপ দি অলপ হিলাই লৈ ঢাকি থ'ব। ৰেডি হৈ গ'ল মাছৰ